আকৌ আহিলোঁ অন্য এটা নতুন ভিডিঅ' লৈ। আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে মোৰ ভিডিঅ'বিলাকত দবা খেলৰ কিবা ইনফৰমেশ্যন থাকিলে মই দিবলৈ চেষ্টা কৰিম, আৰু আজিৰ ভিডিঅ'টো ঠিক তেনেকুৱা ধৰণৰে। যিসকলে আগৰ ভিডিঅ'টো চাইছে সেইসকলে নিশ্চয় গম পাব। যিহেতু 4 ছেপ্টেম্বৰত এখন দবা খেল অনুষ্ঠিত কৰিছে চাউথ পইণ্ট স্কুলত। ৰাতিপুৱা 9টা বজাত ৰিপৰ্টিং টাইম আৰু 10টামান বজাত ইনাগুৰেশ্যন হ'ব। মুঠ 6টা কেটেগৰীত হ'ব, আণ্ডাৰ 6ৰ পৰা 16লৈকে ৰাউণ্ড গেম হ'ব, আৰু প্ৰতিটো কেটেগৰীতে 3টাকৈ প্ৰাইজ থাকিব। আৰু মোৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দি দিছোঁ, আপোনালোকে সেই লিংকত গৈ এখন ফৰ্ম ফিল আপ কৰিব পাৰিব, মানে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। লাষ্ট ডেটটো হৈছে 2 ছেপ্টেম্বৰ, মানে কালিলৈ। তেতিয়াহ'লে পলম কিহৰ, দেৰি নকৰি আপোনালোকে সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰক, যাৰ মন আছে, যিসকলৰ মন আছে। ৰেজিষ্ট্ৰেশ্যন ফিজ 500 হয়। ক'বলৈ মই পাহৰিছিলোঁ, প্ৰথমে ক'ব লাগিছিলে, ক'বলৈ পাহৰি গৈছিলোঁ। 500 হয়। যিসকলে ইচ্ছা কৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু ভিডিঅ'টো মোৰ যিহেতু অকণমান ইনফৰমেশ্যন দিবলৈহে ভিডিঅ'টো বনাইছিলোঁ, ভিডিঅ'টো অকণমানেই কৰিছোঁ। ইয়াৰ পৰা সকলোখিনি আপোনালোকে ডিটেইলছখিনি চাই ল'ব। আৰু মনত ৰাখিব, গেমখন হ'ব 4 ছেপ্টেম্বৰ, চাউথ পইণ্ট স্কুল, বৰচাপাৰা। আৰু লগতে স্ক্ৰীণত দিয়া ফোন নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব কিবা সুধিব লগা থাকিলে। আৰু ডেছক্ৰিপশ্যন বক্সত মই এটা লিংক দি দিছোঁ, লিংকটোত গৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিব পাৰিব।